প্ৰিয় দৰ্শকসকল, আজি নলা সিঁচিব লৈছোঁ মাছ মাৰিবৰ বাবে। লগত আছে দুজন। তো কিমান মাছ পাওঁ এইটো আপোনালোকে চাই থাকক। জেঙো বহুত আছে, হয়তো চিচাও থাকিব পাৰে। বহুত বছৰ পাছত আজি নলা সিঁচিবলৈ আহিছোঁ। মাছ পাওঁ নাপাওঁ সেইটোতো আশাই কৰা নাই, সেইটো চেষ্টা কৰি চাওঁ। অলপ ভাল লাগে মাছৰ লগত খেলিবৰ বাবে, সেইকাৰণে চেষ্টা কৰিছোঁ। তেতিয়াহ'লে বন্ধুসকল আৰম্ভ কৰিছোঁ। এইটো টিঙলৈ ইমানখিনি পানী শেষ কৰোঁতে কিমান টাইম লাগে এতিয়া ইয়াত মানে হয়তো হ'বও পাৰে নহ'বও পাৰে। গতিকে ব'লক আৰম্ভ কৰোঁ। এতিয়া বিদুৰ ভাই, এয়া আমাৰ দেৱজিত। 500 বাৰ মাৰিছোঁ মুঠতে। মই মাৰিলোঁ এতিয়ালৈকে 500। আমাৰ বিদুৰ ভাই মাৰিলে 500। তেখেতে এতিয়া 500 বাৰ মাৰি আছে। মেচিনটো লগাই দিব পাৰিলোঁ হ'লে, তেলটো খাই দিব, মাছটো নাপাম যেন সন্দেহ হৈছে। সেইটো কাৰণেহে এয়া মাছ দেখিছে নহয়, বুজি পাইছে নে নাজানো বাৰু। এইটো কিনাৰতে আছে। সিঁচি মেলি কোনো কাম এদায় কৰিলোঁ, কিন্তু বহুত পানী পুং ওলাইছে। মাছ বেছি নহয়, এইবাৰ কমকৈ পালোঁ আৰু। মাছ ধৰা হেঁপাহ আছিলে কাৰণে অলপ খেল কৰিলোঁ আৰু ধেমালি কৰিলোঁ। আৰু বিদুৰ ভাই নদীত গা ধুই আহিলেগৈ। পানী আছে নাই নদীত? গৰৈ আৰু চেঙেলী মাছ, এইবোৰ নলা মাছ এইবোৰে থাকিব আৰু। বুজিছে? এতিয়া আৰু কষ্টৰ ফল ইমানেই। সকলো বস্তুটো ভাল লাগিলে কাৰণে এনেই ভাল লাগে আৰু মাছ ধৰি, সেইবাবে আৰু মাছ ধৰিবলৈ আহিলোঁ, ধেমালি কৰিলোঁ। এইবিলাক সৰু সৰু মাছ বা গৰৈ চেঙেলী এনেকুৱা ধৰণৰ। অকলে গৰৈ আৰু চেঙেলী, গৰৈ নাই আছে জানো? আছে ন? হকন চেঙেলী মাছ। এতিয়া মাছ ভাগ কৰি আছোঁ আৰু মোক তাককে দিছ যে পলিথিনটো দেখা দিয়ক, সৰু ঝিলিক আছে। ইমান পাইছোঁ আৰু ধৰি লওক আধা কেজিকৈ এটাও।